Cycle Kiron Pon KAC Department of School Education Pen Patiu Piponsi Karbi Anglong Pen West Karbi Anglong Kumpliket Bicycle Kiron Patupon Assam Transport and Fishery Minister Parimal Suglabadia KAC CM Dr. Tuluram Ronghang MP Horan Singh B MLA EM MEC Atung Chutongdun Daldali Pen Birtala Franke Abraham Tiso Report. প্ৰথম যেটো মিডিল ক্লাছে যাবৰ কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা 50,000 টকা আমি বহন কৰিছোঁ আৰু যোনে কাৰ্বি আংলং অটোনমাছ কাউন্সিল বৰ্তমান চিফ মিনিষ্টাৰ মোক এডভাইচ কৰিছে যে কাৰ্বি আংলঙৰ যিবিলাকৰ ডক্টৰ পঢ়িছে তেওঁলোকৰ যদি ইয়াত কাৰ্বি আংলঙে তেওঁলোকৰ চাকৰি যে কৰিব বিচাৰে পাছ কৰাৰ পিছত তেনেহ'লে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা তেওঁলোকৰ যিমানখিনি খৰচ এক্সপেণ্ডিচাৰটো সেই খৰচটো কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা বহন কৰা হ'ব কিন্তু পাছ কৰাৰ পিছত MBBS পাছ কৰাৰ পিছত কোনোবা PG পাছ কৰিব তেওঁলোকৰ পৰা পাছ কৰাৰ পিছত কাৰ্বি আংলঙৰ জুৰিডিকশ্যনতে চাকৰিটো কৰিব লাগিব কাৰ্বি আংলং ৰাইজৰ কাৰণে তেওঁলোকৰ সেৱা কৰিব লাগিব তেওঁলোকৰ কাৰ্বি আংলঙৰ মানুহৰ কাৰণে তেওঁলোকৰ ট্ৰিটমেণ্ট কৰিব লাগিব যে বাহিৰত যাব নোৱাৰিব সেইটো এগ্ৰিমেণ্ট আমি কৰিলেহে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আৰু যিবিলাকৰ ল' ষ্টুডেণ্ট মই যে আজি 2 বছৰ ধৰি দি আছোঁ এইটোতো যিবিলাকৰ ল' ষ্টুডেণ্ট পাছ কৰাৰ পিছত তেওঁলোকৰ ৰেজিষ্টাৰ কৰিব লাগে ৰেজিষ্টাৰ ফিজ বহুত গতিকে তেওঁলোকৰ যিবিলাকৰ প্ৰেক্টিছ কৰিবৰ কাৰণে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব ল' ষ্টুডেণ্টবিলাকৰ কাৰণে এই বছৰ আমি 300কৈ অধিক কাৰ্বি আংলঙত ল' ষ্টুডেণ্ট পাছ কৰা ষ্টুডেণ্ট আছে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল CM ৰিলিফ ফাণ্ডৰ জৰিয়তে তেওঁলোকক দিয়া হৈছে গতিকে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আমি এতিয়া যাতে এডুকেশ্যনৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে আমি এতিয়া এডুকেশ্যন ডেভেলপমেণ্ট ব'ৰ্ড চেয়াৰমেন গঠন কৰিছোঁ যাতে প্ৰত্যেক স্কুলত কি ফাৰ্নিচাৰ অভাৱ বা বুকছ অভাৱ বা ইউনিফৰ্ম পোৱা নাই বা মিড ডে মিলৰ সময়মতে পোৱা নাই সেই গোটেইখিনি পূৰণ কৰাৰ স্বাৰ্থত আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল পৰা আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল ব্লক এডুকেশ্যন ব'ৰ্ড চেয়াৰমেন আমি ক্ৰিয়েট কৰিছোঁ তাৰ লগতে আমি অসম চৰকাৰৰ পৰা গুণোৎসৱটো আহি আছে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া এডুকেশ্যনৰ মন্ত্ৰী দায়িত্ব লোৱাৰ পিছত গুণোৎসৱত অসমত আৰম্ভ কৰিছে।